হেল্ল' বন্ধুসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ সাহিত্যৰ এইটো দ্বিতীয় অধ্যায়। আগৰ অধ্যায়ত মই শংকৰদেৱৰ জন্মৰ পৰা মৃত্যুলৈকে তেওঁৰ পৰিচয় দিছিলোঁ আৰু এইটোত অকল তেখেতৰ সাহিত্যৰ বিষয়ে ক'ম। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰিব নতুন ভিডিঅ' পাবৰ কাৰণে। শংকৰদেৱৰ কাব্য। শংকৰদেৱৰ কাব্যৰ ভিতৰত প্ৰধান হ'ল হৰিশ্চন্দ্ৰ উপাখ্যান আৰু ৰুক্মিণী হৰণ। হৰিশ্চন্দ্ৰ উপাখ্যান শংকৰদেৱৰ প্ৰথম ৰচনা বুলি কোৱা হয় আৰু ইয়াৰ বিষয়বস্তু মাৰ্কেন্দ্ৰীয় পুৰাণৰ পৰা লৈছে। হৰিশ্চন্দ্ৰ ৰজাই গণেশক নুপুজি বিষ্ণুক পূজা কৰাৰ বাবে যে নানা দুখ কষ্টৰ মাজেৰে শেষত স্বৰ্গ লাভ কৰিলে, অৰ্থাৎ বিষ্ণুৱেই যে সকলো দেৱতাতকৈ শ্ৰেষ্ঠ, তাকেই কাব্যখনত দেখুওৱা হৈছে। কাব্যখনত নবীন কবিৰ কল্পনা প্ৰৱণতা আৰু বৰ্ণনাৰ মাধুৰ্য মন কৰিবলগীয়া। হৰিশ্চন্দ্ৰ উপাখ্যানতেই শংকৰদেৱে নাম, দেৱ, গুৰু আৰু ভকত ভকতীৰ এই চাৰি খুঁটি মাৰে। ৰুক্মিণী হৰণৰ মূল কাহিনী হৰিবংশ আৰু ভাগৱতৰ পৰা লৈছে। এই কাব্যখন ইমান জনপ্ৰিয় যে ইয়াৰ বহু পদ বিয়া নামতো ব্যৱহাৰ কৰে। ইয়াত শ্ৰীকৃষ্ণ ৰুক্মিণীৰ বিয়াৰ লগতে শ্ৰীকৃষ্ণৰ লগত শিশুপাল, জৰাসন্ধ, ৰুক্মবীৰ আদিৰ যুদ্ধৰ বিৱৰণ আছে। কাহিনীৰ আকৰ্ষণীয় বৰ্ণনা, বাস্তৱতাৰ পৰখ আৰু চিত্ৰ সৃষ্টি, শৃংগাৰ আৰু হাস্য ৰস পৰিৱেশন আৰু অসমীয়া সমাজৰ চিত্ৰ সৌন্দৰ্যই কাব্যখন উপভোগ্য কৰিছে। ৰুক্মিণী হৰণ কাহিনীৰ জনপ্ৰিয়তা লক্ষ্য ৰাখি ভাতৃবৈষ্ণৱ শংকৰদেৱে ৰুক্মিণী হৰণ নামে এখন নাটক ৰচনা কৰে। ইয়াৰ উপৰি শংকৰদেৱে ভাগৱতৰ ৬ষ্ঠ স্কন্ধৰ আলমত আজমিল উপাখ্যান, ৮ম স্কন্ধৰ তিনিটা আখ্যানৰ পৰা গ্ৰাহ্য গজেন্দ্ৰ যুদ্ধ, অমৃত মন্থন, বলিচলন আৰু ১০ম স্কন্ধৰ কাহিনী লৈ কুৰুক্ষেত্ৰ কাব্য ৰচনা কৰিছে। কাব্যখনত মনোৰম কাহিনীৰ লগতে বৈষ্ণৱ ধৰ্মৰ মহিমা প্ৰকাশ পাইছে। ভক্তিতত্ত্বমূলক গ্ৰন্থ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৪খন ৰচনা কৰিছে। সেইসমূহ হ'ল ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, অনাদি পতন আৰু নিমি নৱসিদ্ধ সংবাদ। ভক্তি প্ৰদীপৰ বিষয়বস্তু গৰুড়ৰ পুৰাণৰ পৰা লোৱা। পুথিখন শংকৰদেৱৰ আগবয়সৰ ৰচনা। ইয়াত ভক্তি বিষয়ক তত্ত্বসমূহ কৃষ্ণ-অৰ্জুনৰ কথোপকথনৰ যোগেদি ব্যাখ্যা কৰা হৈছে। ভক্তি ৰত্নাকৰ সংস্কৃত ৰচিত। ইয়াত শ্ৰৱণ, কীৰ্তন, অৰ্জন, বন্দন আৰু নৱবিধা ভক্তিৰ কথা আছে। ৯বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তনকে উচ্চ স্থান দিয়া হৈছে। ইয়াত ভগৱান, ভক্ত আৰু ভক্তি ধৰ্মৰ শ্ৰেষ্ঠতা দেখুৱাইছে। এই গ্ৰন্থখন পাছত ৰামচৰণ ঠাকুৰে অসমীয়া পদলৈ ভাঙনি কৰে। অনাদি পতনৰ মূল বিষয় ভাগৱতৰ ৩য় স্কন্ধ আৰু বামন পুৰাণৰ পৰা লোৱা হৈছে। ইয়াত সৃষ্টি, স্থিতি, প্ৰলয় আদিৰ বিৱৰণ আছে। নিমি নৱসিদ্ধ সংবাদৰ বিষয়বস্তু ভাগৱতৰ ১১ স্কন্ধৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াতো আধ্যাত্মিক আৰু ভক্তিভাৱৰ কথা বৰ্ণিত হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থসমূহৰ ভিতৰত ১০মখনেই শ্ৰেষ্ঠ। মূল ১০ম স্কন্ধৰ ৯০টা অধ্যায় তাৰ গুৰুজনাই ৪৯টা অনুবাদ কৰি বাকীকেইটা অনন্ত কন্দলীক অনুবাদ কৰিবলৈ দিয়ে। শংকৰদেৱৰ অনুদিত অংশটোক আদি দশম বোলে। ইয়াত শ্ৰীকৃষ্ণৰ জন্ম আৰু বাললীলাৰ পৰা আৰম্ভ কৰি গোপী উদ্ধাৰ সংবাদলৈকে বিভিন্ন কাহিনীৰ মনোৰম বৰ্ণনা আছে। এইখন শংকৰদেৱৰ ভাতৃবয়সৰ নিপুণ হাতৰ ৰচনা। সেয়েহে ইয়াত কল্পনাৰ বিলাসতকৈ বিষয়বস্তুৰ গাম্ভীৰ্য, বৰ্ণনাৰ চমৎকাৰিত্ব, ভাষা লালিত্য, চৰিত্ৰ সৌন্দৰ্য আৰু ভক্তিৰ গাঢ়তা লক্ষ্য কৰা যায়। দশমৰ উপৰি শংকৰদেৱে ভাগৱতৰ ১ম, ২য়, একাদশ আৰু দ্বাদশ স্কন্ধৰ অনুবাদ কৰে। শেষৰ দুটা স্কন্ধৰ মূলত থকা যোগ, ধ্যান, সন্ন্যাস আদি সম্বন্ধীয় কথাবোৰ বাদ দি কেৱল ভক্তি আৰু বৈষ্ণৱ ধৰ্মৰ উপযোগী কথাবোৰহে বৰ্ণনা কৰিছে। ভাগৱতৰ ভাঙনিত শ্ৰীধৰ স্বামীৰ টীকাত প্ৰভাৱ স্পষ্ট। শংকৰদেৱে ৯ম স্কন্ধ ভাগৱত ৰচা বুলি চৰিত পুথিত উল্লেখ আছে যদিও এতিয়ালৈকে সেইখন উদ্ধাৰ হোৱা নাই। শংকৰদেৱৰ অনুদিত উত্তৰাখণ্ড ৰামায়ণ মূলতকৈ ভালেখিনি চমু। ইয়াত তেখেতে কবিত্ব শক্তি প্ৰদৰ্শন কৰাতকৈ মাধৱ কন্দলীৰ আধৰুৱা ৰামায়ণ সম্পূৰ্ণ কৰাতহে মন দিয়া যেন লাগে। হ'লেও ভাষাৰ প্ৰাঞ্জলতা আৰু বৰ্ণনাৰ সাৱলীলতাই পুথিখনৰ সৌন্দৰ্য অম্লান কৰিছে। ইয়াৰ পিছত শংকৰদেৱৰ নাট। অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা শংকৰদেৱ। তেখেতে সংস্কৃত নাট আৰু প্ৰাচীন অসমীয়া ওজাপালি অনুষ্ঠানৰ আৰ্হিত এক অংকযুক্ত নাট ৬খন ৰচনা কৰে। এটা অংক থকা কাৰণে এই নাট
অংকীয়া নাট বুলিও জনা যায়। শংকৰদেৱে অংকীয়া নাটক অংক নাটক নাট নাটক যাত্ৰা আৰু নৃত্যও বুলিছে। জনসাধাৰণৰ মাজত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যই নাটবোৰ ৰচিত আৰু সত্ৰ নামঘৰ আদিত অভিনীত হৈছিল। নাটবোৰ ধৰ্ম প্ৰচাৰৰ বিপুলভাৱে সহায় কৰিছিল। শংকৰদেৱৰ নাট ছয়খন হ'ল ক্ৰমে পত্নী প্ৰসাদ, কালীয় দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। ৰাম বিজয় শংকৰদেৱৰ শেষ ৰচনা। ইয়াৰ প্ৰথম 5খনৰ বিষয়বস্তু ভাগৱত, হৰিবংশ আৰু বিষ্ণু পুৰাণ আৰু শেষৰ বিষয়বস্তু প্ৰধানকৈ ৰামায়ণৰ পৰা লোৱা হৈছে। বিভিন্ন চৰিত্ৰৰ সংলাপৰ উপৰি বিশেষকৈ সূত্ৰধাৰ নামৰ প্ৰধান চৰিত্ৰ এটিৰ সংলাপৰ যোগেদি নাটকীয় কাহিনী বৰ্ণনা কৰা হৈছে। নাটত কথাবোৰ চাৰি ধৰণে দিয়া হৈছে, যেনে শ্লোক, সূত্ৰধাৰৰ কথা, গীত আৰু চৰিত্ৰবোৰৰ সংলাপ। একোটা ভাৱ, শ্লোক, কথা, গীত নাইবা সংলাপৰ যোগেদি প্ৰকাশ হোৱাৰ ফলত পুনৰুক্তিৰ দোষ ঘটিছে। ই হলেও গীত আৰু ভটিমাবোৰ সাহিত্যিক গুণ সম্পন্ন আৰু সেইবোৰৰ বৰ্ণনাও কবিত্বপূৰ্ণ। বেলেগে বেলেগে নাটকত বিভিন্ন ৰসৰ সমাৱেশ মন কৰিবলগীয়া। পত্নী প্ৰসাদত শান্ত ৰস, কালীয় দমনত বীৰ ৰস ভয়ানক আৰু কৰুণ, কেলিগোপালত শৃংগাৰ, ৰুক্মিণী হৰণত বীৰ হাস্য আৰু শৃংগাৰ ৰসৰ প্ৰাধান্য দেখা যায়। অংকীয়া নাটবোৰৰ আন এটা বৈশিষ্ট্য হৈছে ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ। তদুপৰি অংকীয়া নাটত ব্যৱহৃত গদ্যকে অসমীয়া গদ্যৰ প্ৰথম নিদৰ্শন বুলিব পাৰি। শংকৰদেৱে পোনতে অসমীয়া গদ্যক সাহিত্যিক মৰ্যাদা দান কৰে। অৱশ্যে ইয়াৰ প্ৰায় 100 বছৰ পাছতহে ভট্টদেৱৰ হাতত অসমীয়া গদ্যই প্ৰকৃত ৰূপ লয়। শংকৰদেৱৰ সাহিত্য প্ৰতিভাৰ অন্য এটা অংশ হ'ল গীত। ভাৰতৰ আন ঠাইৰ বৈষ্ণৱ আন্দোলনসমূহৰ দৰে অসমৰ বৈষ্ণৱ আন্দোলনেও গীতি সাহিত্যৰ সৃষ্টি কৰিছে। ইয়াৰে নাট, কাব্য আদিৰ দৰে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বিশেষভাৱে সহায় কৰিছে। শংকৰদেৱৰ গীতসমূহ দুটা শ্ৰেণীত ভগাব পাৰি: বৰগীত আৰু ভটিমা। শংকৰদেৱৰ আগৰে পৰা অসমত গীতৰ চৰ্চা থাকিলেও শংকৰদেৱৰ আৰু মাধৱদেৱৰ ৰচিত গীতবোৰত বিষয়বস্তুৰ গাম্ভীৰ্য আৰু সংযম, প্ৰকাশভংগীৰ সাৱলীলতা, সুবলা ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ আৰু সুৰৰ বৈশিষ্ট্যই গীতবোৰক সমসাময়িক কবি পীতাম্বৰ, দুৰ্গাবৰ আদিৰ লৌকিক গীত আৰু আন শাস্ত্ৰীয় গীতৰ পৰা পৃথক কৰিছে। এইবোৰ কাৰণতে পৰৱৰ্তী যুগত শিষ্য প্ৰশিষ্যসকলে গুৰু দুজনৰ ৰচিত গীতবোৰক সন্মানসূচক বৰগীত আখ্যা দিয়ে। অৰ্থনৈতিক আৰু আধ্যাত্মিক ভাৱৰ ওপৰত প্ৰতিষ্ঠিতভাৱে ডক্টৰ বাণীকান্ত কাকতে বৰগীতবোৰক নবেল নাম্বাৰ্ছ বুলিছে। বৰগীতবোৰক কালিৰাম মেধিয়ে ছংছ কেলেষ্টিয়েল আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই হোলী ছং আখ্যা দিছে। চৰিত পুথিমতে শংকৰদেৱৰ তীৰ্থ ভ্ৰমণত বদৰিকালৈ যাওঁতে প্ৰথম বৰগীত মন মেৰি ৰাম চৰণহি লাগু ৰচে। তেওঁ মুঠতে 12 কুৰি বৰগীত ৰচনা কৰে, কিন্তু গীতবোৰ ঘৰত জুই লাগি পুৰি যোৱাৰ ফলত মানুহৰ মুখত এতিয়া 14টাহে ৰৈছে। তথাপি এই গীতকেইটাৰ মাজত শংকৰদেৱৰ কাব্য প্ৰতিভাৰ বিকশিত হৈছে। কিছুমান গীতত সংসাৰ, গহন বহনৰ প্ৰতি কবিৰ অনাস্থা আৰু তীৰ্থব্ৰত, তপ, যাগ-যজ্ঞৰ অপ্ৰয়োজনীয়তা, ধন-জন, জীৱন যৌৱনৰ অস্থিৰতা আৰু পৰম পুৰুষ ভগৱানৰ ওচৰত আত্মসমৰ্পণৰ ভাৱ প্ৰকাশ পাইছে। আন কিছুমান গীতত শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ বাল্যলীলা আৰু শ্ৰীকৃষ্ণৰ অবিহনে বৃন্দাবনবাসীৰ বীৰবেদনা সুন্দৰভাৱে বৰ্ণিত হৈছে। উপমা, অনুপ্ৰাস আদি এই বৰগীতৰ সাহিত্যিক সৌন্দৰ্য বঢ়াইছে। ভটিমা হৈছে এক প্ৰকাৰ স্তুতি বা প্ৰশস্তিমূলক গীত। আগৰ দিনত ভাট ভট্ট নামে এক শ্ৰেণীৰ গায়কে প্ৰশস্তিমূলক গীত গাই ফুৰিছিল। কালক্ৰমত ভাটে গোৱা গীতৰ অনুকৰণতে স্তুতি বা প্ৰশস্তিমূলক গীতে ভটিমা নাম পালে। শংকৰদেৱে ৰচা ভটিমা 3 প্ৰকাৰ: দেৱ ভটিমা, ৰাজ ভটিমা আৰু নাটকীয় ভটিমা। দেৱ ভটিমা হ'ল নাটকৰ বাহিৰৰ সুকীয়াকৈ ৰচনা কৰা বিষ্ণু আৰু কৃষ্ণৰ স্তুতিবাচক গীত। শংকৰদেৱে পুৰণি অসমীয়া ভাষাত দুটা আৰু ততয় সংস্কৃতিৰ শতক বাৰ আখৰীয় ছন্দ বিশেষত ৰচা। ছন্দত মধু দানৱ দাৰণ দেৱবৰম এই বিখ্যাত ভটিমাটো সংস্কৃতত ৰচে। ৰাজভটিমা হ'ল এনে ভটিমা ৰজাক প্ৰশস্তি জনোৱা হয়। শংকৰদেৱে জয় জয় মল্ল নৃপতি ৰসজান নামে ৰাজভটিমাটি ৰচনা কৰি কোচ ৰাজসভাত মহাৰাজ নৰনাৰায়ণৰ গুণ কীৰ্তন কৰিছিল। নাটকীয় ভটিমা
এনে ভটিমা অংকীয়া নাটৰ আৰম্ভণি, মধ্য আৰু অন্তত থাকে। নাটৰ শেষত ভটিমাক মুক্তিমংগল ভটিমা বোলে। দেৱ ভটিমাৰ দৰে আৰম্ভণি আৰু মুক্তিমংগল ভটিমাত ভগৱান শ্ৰীকৃষ্ণ বা ৰামৰ গুণানুকীৰ্তন কৰি স্তুতি জনোৱা হয়। এনে ভটিমা সূত্ৰধাৰে গায়। নাটকৰ মাজত ভটিমাত নায়ক নায়িকাৰ ৰূপ গুণ বৰ্ণনা কৰা হয়। এনে ভটিমা নাটকৰ চৰিত্ৰই গায়। উপৰোক্ত তিনি শ্ৰেণীৰ ভটিমাৰ লগত মাধৱদেৱে গুৰু ভটিমা যোগ দিছে। এনে ভটিমাত গুৰুজনৰ স্তুতি কৰি প্ৰশস্ত গোৱা হয়, যেনে জয়ে গুৰু শংকৰ সৰ্বগুণকৰ জাকেৰি নাহিকে উপমা। বৰগীতৰ দৰে ভটিমাৰ ভাষা কৃত্ৰিম ব্ৰজাৱলী, বিষয়বস্তুৰ গাম্ভীৰ্য, ছন্দৰ বৈচিত্ৰ্য আৰু অনুপ্ৰাসৰ প্ৰয়োগে ভটিমাসমূহক অসমীয়া গীত সাহিত্যৰ এখন বিশিষ্ট স্থান দিছে। শংকৰদেৱৰ পৰৱৰ্তী সাহিত্য হ'ল নাম প্ৰসংগমূলক। নাম প্ৰসংগত শংকৰদেৱে কীৰ্তন আৰু গুণমালা দুখন গ্ৰন্থ ৰচনা কৰিছে। কীৰ্তন ঘোষা অসমৰ বৈষ্ণৱ ধৰ্মৰ চাৰি পুথিৰ ভিতৰত মহাপুৰুষ কীৰ্তন আৰু দশম অন্তৰ্ভুক্ত। প্ৰকাশিত কীৰ্তন ঘোষাৰ চতুৰ্বিংশ অৱতাৰ, ধ্যান বৰ্ণনা, অজামিল উপাখ্যান, শিশুলীলা, ৰাসলীলা, শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ আদিকে 29টা খণ্ড আছে। তাৰ সহস্ৰ নাম বৃত্তান্ত ৰত্নাকৰ কণ্ডলীৰ ঘনোচা কীৰ্তন খণ্ডৰ শ্ৰীধৰ কণ্ডলীৰ ৰচিত। শংকৰদেৱে নামাপৰাধ, পাখণ্ড মৰ্দন আৰু উৰেষা বৰ্ণনা খণ্ডৰ বিষয়বস্তু পদ্মপুৰাণ, বৃহন্নাৰদীয় পুৰাণ আৰু ব্ৰহ্মপুৰাণৰ পৰা আৰু বাকী কেইটা খণ্ডৰ বিষয়বস্তু ভাগৱতৰ পৰা লৈছে। এইটো মন কৰিবলগীয়া যে শংকৰদেৱে পুৰাণৰ এটি মনোৰম কাহিনী অকল অনুবাদ কৰিয়েই এৰা নাই, কাব্য আৰু নাটতো ৰূপ দিছে। ৰাসক্ৰীড়াৰ কাহিনীটো আকৰ্ষণীয়ৰ বাবে শংকৰদেৱে দশমত অনুবাদ কৰাৰ উপৰি কীৰ্তন ঘোষা আৰু নাটত তাক নতুন ৰূপত সজাইছে। ৰুক্মিণী হৰণ কাব্যৰ কাহিনীকো নাটত ৰূপ দিয়াৰ কথা আগতে উল্লেখ কৰা হৈছে। সেইদৰে আজমিল উপাখ্যান, গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ, বলিচলনৰ কাহিনী কাব্য হিচাপে ৰূপ দিয়াৰ উপৰিও কীৰ্তনতো চমুকৈ বৰ্ণনা কৰিছে। কীৰ্তনৰ 61টি খণ্ড কেইবাটাও অধ্যায়ত বিভক্ত আৰু শিৱৰ নাম প্ৰসংগত গোৱা হয়। আকৰ্ষণৰ বিষয়বস্তু আৰু সুবলা বৰ্ণনাৰ বাবে কীৰ্তনখন ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোৰে বাবে অতি প্ৰিয়। কীৰ্তনখনৰ বিষয়ে বেজবৰুৱাই কৈছে, ভাষাৰ লালিত্য, ছন্দৰ ঝংকাৰ, সুৰৰ লাৱণ্য, ভাৱৰ মাধুৰ্য, ভক্তিৰ দৃঢ়তা, চিন্তাৰ উচ্চতা আদিৰ সমষ্টিৰে শংকৰদেৱৰ কীৰ্তন ৰচিত। জ্ঞাননাথ বৰাদেৱৰ ভাষাত কীৰ্তনৰ হৰ্ষ বিষাদ, প্ৰেম, বিৰহ, ক্ৰোধ, ক্ষমা আদিয়ে জুমুৰি বাটিছে। ইয়াত নৱৰসৰ মিলন হৈছে। মুঠতে কীৰ্তন ঘোষা দশমৰ দৰে মহাপুৰুষৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আৰু অসমীয়া সাহিত্যমালাৰ উজ্জ্বল মণিস্বৰূপ। গুণমালা এই অকণমান পুথিখন ভাগৱতৰ সাৰ সংগ্ৰহ কৰি 6 আখৰীয় কুসুমমালা ছন্দত ৰচা হয়। চৰিত পুথি মতে মহাৰাজ নৰনাৰায়ণে ৰাজসভাৰ পণ্ডিতসকলক হাতী মাৰি ভুৰুকাত ভৰাই আনিবলৈ আদেশ কৰাত আন পণ্ডিতে নোৱাৰিলে, কিন্তু শংকৰদেৱে এই গুণমালাখন উপহাৰ দিয়ে। কম কথা অথচ মধুৰ ভাষাত ভাগৱতত থকা শ্ৰীকৃষ্ণৰ বিস্তৃত কাহিনী, লীলা কাহিনী বৰ্ণিত হোৱা বাবে ই হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰেই হ'ল। গুণমালাত শংকৰদেৱৰ বৰ্ণনা শক্তিৰ পৰিচয় পোৱা যায়। এই আছিল শংকৰদেৱৰ সাহিত্যিক প্ৰতিভা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই বুজিব পাৰিছে শংকৰদেৱৰ বিষয়ে আৰু শংকৰদেৱৰ সাহিত্যৰ বিষয়ে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। মই অসমীয়া সাহিত্যৰ এনেদৰে ভিডিঅ' বনাই যাম, আপোনালোকে চোৱাৰ বাবে অনুৰোধ জনালোঁ। আৰু ভাল পালে ভিডিঅ'বোৰ মোৰ শ্বেয়াৰো কৰিব।